যদি সম্পৰ্ককে আদি কৰি সকলো বস্তুকে আমি মূল্যৰে নাচাই দামেৰে জুখিবলৈ যাওঁ, আমি বিচৰাটো কেতিয়াও নাপাওঁ। নমস্কাৰ বন্ধুসকল, আজি মই নতুনকৈ চোৱা হিন্দী চিনেমা গুলাব চিতাবৰ বিষয়ে আপোনালোকৰ ওচৰত কিছু কথা ক'বলৈ ওলাইছোঁ। সেইখন এতিয়া এমাজন প্ৰাইমত চলি আছে। ভাৰতৰ লক্ষ্ণৌ চহৰৰ পটভূমিত নিৰ্মিত গুলাব চিতাবৰ কেন্দ্ৰীয় চৰিত্ৰ দুটা আৰু অভিনয় কৰিছে ক্ৰমে অমিতাভ বচ্চন আৰু আয়ুষ্মান খুৰানাই। জুহি চতুৰ্বেদী চিত্ৰনাট্য আৰু সুজিত চিৰকাৰৰ পৰিচালনাৰ এই চিনেমাখন সুজিত জুহি জ্যোতিৰ আগৰ দুখন চিনেমা বিকি ডোনাৰ আৰু পিকুৰ দৰে মানৱীয় সম্পৰ্কসমূহৰ ওপৰত ভিত্তি কৰি নিৰ্মিত হৈছে। মিৰ্জা এজন বৃদ্ধ মানুহ, যি তেওঁৰ পত্নী ফাট্টু বেগমৰ লগত থাকে। বেগমে পৈতৃক সূত্ৰে পোৱা ফাতিমা মহলত, আৰু তাতে তেওঁলোকৰ লগত অন্যান্য ভাড়াতীয়াসকলো থাকে, যিসকলে হয় একদম কম মূল্যত বা প্ৰায় বিনামূলীয়াকৈ ভাড়া থাকে। তাৰে এজন ভাড়াতীয়া হৈছে বাকে, যি মাত্ৰ 30 টকা মাহিলী ভাড়াত মিৰ্জাৰ ঘৰত বহুদিনৰ পৰা ভাড়া আছে আৰু তাকো সি নিয়মীয়াকৈ দিবলৈ মন নকৰে। উপাৰ্জনৰ বৰ বিশেষ একো উপায় নোহোৱা হৈ অহাত মিৰ্জাই চলিবৰ বাবে পুৰণা মহলটোৰ পৰা ক্ৰমে এপদ এপদকৈ সম্পদ বিক্ৰী কৰি ঘৰৰ খৰচৰ যোগাৰ কৰি থাকে। আনহাতে আটাৰ মিল এটাত একেবাৰে সৰু চাকৰি কৰা বাকেৰ মূৰত মাক আৰু 3জনীকৈ ভনীয়েকৰ দায়িত্ব। মিৰ্জাই বিচাৰে বাকেক ভাড়া নিদিয়াৰ বাবে ঘৰৰ পৰা উলিয়াই দিবলৈ, আৰু বাকে বিচাৰে ভাড়া নিদিয়াকৈ যিমান পাৰে সিমান দিন মিৰ্জাৰ ঘৰতে থাকিবলৈ। আৰু লগতে মিৰ্জাৰ আন এটা গুপ্ত আশাও আছিল, পত্নীৰ নামত থকা মহলটো নিজৰ নামত লিখি লোৱা। তাৰ বাবে তেওঁ পত্নীৰ মৃত্যুলৈ বাট চাই থাকে। এই দুজনৰ মাজৰ দ্বন্দ্ব আৰু মিৰ্জাৰ দুৰাশাই তেওঁলোকক কি বিলৈ বিপত্তিৰ সন্মুখীন কৰোৱাই, সেয়ে চিনেমাখনৰ মূল বিষয়বস্তু। মিৰ্জা যি বৃদ্ধ হৈ আহিছে, যি মহাস্বাৰ্থপৰ আৰু লগতে লোভীয়া, আৰু আনহাতে বাকে যি এজন যুৱক, যি খাৰাংখাচ আৰু আনহাতে আৰ্থিক সমস্যাৰ ভাৰাক্ৰান্ত, এই দুয়োজনেই পুতলা নাচৰ দুটা পুৰণি লোককথাৰ চৰিত্ৰ গুলাব আৰু চিতাবৰ দৰেই অহৰহ ইজনে সিজনৰ বিৰুদ্ধে যুঁজি থাকে। তেওঁলোকৰ দুয়োজনৰে কিছু কিন্তু সাদৃশ্য আছে। দুয়োজনে অশিক্ষিত, স্বাৰ্থপৰ আৰু প্ৰয়োজন হ'লে কঠোৰ, আৰু আনকি চিনেমাখনত একেটা সময়তে তেওঁলোকৰ হৃদয়ো ভাঙি যায়। চিনেমাখনত জহি খহি যাব ধৰা ফাতিমা মহলক চিনেমাটোগ্ৰাফাৰ অভিক মুখোপাধ্যায়ে ইমান ধুনীয়াকৈ দেখুৱাইছে যে মহলটো এক চৰিত্ৰ হিচাপে ধৰা দিছে। আয়ুষ্মান খুৰানাৰ অভিনয় আনবোৰ চলচ্চিত্ৰৰ দৰে স্মাৰ্ট আৰু ৰসাল, কিন্তু অমিতাভ বচ্চনক আমি এনে এক ৰূপত দেখোঁ যাক আমি চিৰকাৰৰ আগৰ এখন চিনেমা পিকুত চাব বিচাৰিছিলোঁ, কিন্তু দেখা পোৱা নাছিলোঁ। তেওঁৰ যুৱাৱস্থাৰ উদাত্ত সংলাপ নাই, চিনেমাখনত লাৰ্জাৰ দেন লাইফ ব্যক্তিত্ব নাই, অথচ নিজৰ অস্পষ্ট যেন লগা সংলাপ আৰু বডি লেংগুৱেজেৰে দৰ্শকক তেওঁ এনেকৈ বান্ধি ৰাখিছে যে এটা সময়ত দৰ্শকে তেওঁ যে অমিতাভ বচ্চন সেয়া পাহৰি যায়। তাৰ লগতে সৃষ্টি শ্ৰী বাস্তৱ, যি বাকেৰ ভনীয়েক গুড্ডুৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। সাহসী, বুদ্ধিয়ক আৰু খাৰাংখাচ ছোৱালী হিচাপে তেওঁৰ অভিনয় যথেষ্ট সাৱলীল। তাৰ লগতে আছে বিজয় ৰাজ, বিজেন্দ্ৰ কালা আদিৰ প্ৰবীণ অভিনেতা অভিনেত্ৰীসকল, আৰু আনকি শিশু অভিনেত্ৰীকেইগৰাকীৰ অভিনয় যথেষ্ট স্বাভাৱিক। কিন্তু আমি বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ ফাট্টু বেগমৰ চৰিত্ৰ ৰূপায়ণ কৰা ফাৰুক জাফৰৰ কথা। 90 ঊৰ্ধৰ অভিনেত্ৰীগৰাকীয়ে এনেদৰে অভিনয় কৰিছে যে য'তে য'তে তেওঁ চিনেমাখনত ওলাইছে সেই সকলোবোৰ সময় অন্যতম উপভোগ্য হৈ পৰিছে। জুহি চতুৰ্বেদীয়ে যেন মনতে ভাবি গুণি এই চৰিত্ৰটো তেওঁৰ বাবেই লিখিছিল। চিনেমাখনত সকলোৱে কিবা নহয় কিবা বিচাৰি থাকে, কিন্তু যেতিয়া এই বিচৰা বস্তুটো লোভলৈ পৰিণত হয়, তেতিয়া আৰু মানুহে সেই বস্তুটো নাপায়। আনকি সম্পৰ্কবোৰকো দামেৰে জুখিবলৈ গ'লে এটা সময়ত তাৰ মূল্য নোহোৱা হৈ হেৰাই যায়। ফাতিমা মহলটো নিজৰ নামত কৰি পেলোৱাৰ চক্ৰত পৰি সকলো হেৰুৱা বৃদ্ধ মিৰ্জাক পত্নীয়ে এখন এণ্টিক চকী সেই সময়ত উপহাৰ দি থৈ যায়, যিখন লোভীয়া মিৰ্জাৰ পিছত 250 টকাত বিক্ৰী কৰে। কিন্তু চিনেমাখনৰ শেষত দেখা যায় আচলতে সেইখনৰ মূল্য লক্ষাধিক আছিল। গুলাব চিতাবৰে আমাৰ সন্মুখত এক দৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছে, কিন্তু চিনেমাখনৰ কাহিনী যথেষ্ট লেহেমীয়া। অমিতাভ আৰু আয়ুষ্মানৰ মাজৰ কেমেষ্ট্ৰি ট্ৰেইলাৰ দেখি জন্ম হোৱা প্ৰত্যাশাৰ দৰে নহ'ল। কিন্তু তথাপিও মিনিমেলিজিমত বিশ্বাস ৰাখি আগবঢ়া চিত্ৰনাট্যখনে যথেষ্ট দুখ আৰু বিড়ম্বনামূলক মুহূৰ্তবোৰতো দৰ্শকক হাস্যৰসৰ যোগান ধৰিছে, কোনো উচ্চবাচ্য অবিহনে। বিশেষকৈ মিৰ্জা আৰু বেগমৰ মাজৰ, মিৰ্জা আৰু বন্ধুজনৰ মাজৰ কথা বতৰা ইত্যাদিবোৰত। চিনেমাখনৰ দুৰ্দান্ত পৰিচালনা, চিনেমাখনৰ উন্নত চিনেমাটোগ্ৰাফী, স্মাৰ্ট আৰু উন্নত প্ৰডাকশ্যন আৰু ছেট ডিজাইন আৰু অভিনয়ৰ বাবে আপোনালোক সকলোৱে গুলাব চিতাবক একবাৰ চাবই পাৰে। আপোনালোকে চিনেমাখন চাব আৰু চাই কেনেকুৱা লাগিলে মোক জনাব। আজিলৈ এৰিছোঁ।